হেল্ল' বন্ধুসকল, আমি আমাৰ দৈনন্দিন জীৱনত বহুতো গছ-গছনি দেখিছোঁ আৰু সেই গছবোৰৰ পাতবোৰ দেখিলে আমি চিনি পাওঁ যে এইজোপা কঁঠাল গছ বা আম গছ ইত্যাদি ইত্যাদি। কিন্তু পৃথিৱীত এনেকুৱা এজোপা গছ আছে যিজোপা গছৰ পাতবোৰ দেখিবলৈ এনেকুৱা লাগে যেন ডলফিন এটা সাগৰৰ পানীত জঁপিয়াই আছে। বন্ধুসকল, আগত মই এটা ভিডিঅ'ত কৈছিলোঁ যে ষ্টিভ জবছে কিয় বটম থকা চোলা নিপিন্ধে, বৰঞ্চ তেওঁ অকল বটম নথকা চোলাহে পিন্ধিছিল। ঠিক তেনেকৈ তেওঁ নিজৰ গাড়ীখন বিনা নম্বৰ প্লেটতহে চলাই ভাল পাইছিল আৰু তেওঁক কেতিয়াও বিনা নম্বৰ প্লেটত গাড়ী চলোৱাৰ কাৰণত আইনে কেতিয়াও ধৰা নাছিল। কিয়? আজি আমি এই ভিডিঅ'টোত এনেকুৱা কিছুমান অদ্ভুত আৰু ইণ্টাৰেষ্টিং তথ্যৰ বিষয়ে কথা পাতিম, গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। আৰু যদি এতিয়ালৈকে আমাৰ এই আছাম মিটেক চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে ভিডিঅ'টোৰ তলত থকা ছাবস্ক্ৰাইব বটনটোত ক্লিক কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক, যাতে এনেকুৱা কিছুমান ইণ্টাৰেষ্টিং ভিডিঅ' অসমীয়াত সকলোতকৈ আগত পায়। নাম্বাৰ 5, বন্ধুসকল, এজন মানুহে মুখৰ ভিতৰত বাৰু কিমান পানী ল'ব পাৰে এবাৰত? এজন মানুহে মুখৰ ভিতৰত এবাৰত 100 ml পানী ল'ব পাৰে। এটা গ্লাছৰ আধা পানী ল'ব পাৰে। কিন্তু সাগৰত থকা ব্লু হুৱেল মাছটোৱে মুখত এবাৰত কিমান পানী ল'ব পাৰে জানেনে বাৰু? এইটো আপুনি শুনিলে আচৰিত হ'ব। এই ব্লু হুৱেল মাছটোৱে এবাৰত মুখত প্ৰায় 37,854.1 লিটাৰ পানী ল'ব পাৰে। আমেজিং। নাম্বাৰ 4, এটা মেকুৰী সাধাৰণতে কিমান বছৰ জীয়াই থাকে জানেনে? এটা মেকুৰী সাধাৰণতে 10 পৰা 15 বছৰ জীয়াই থাকে। কিন্তু ক্ৰিমি পাফ নামৰ এটা মেকুৰী আছিল যিটোক পৃথিৱীৰ সকলোতকৈ বেছি দিন জীয়াই থকা মেকুৰী বুলি কোৱা হয়। এই মেকুৰীটো 38 বছৰ 3 দিন জীয়াই আছিল। এই মেকুৰীটো 1967 পৰা 2005 চনলৈকে জীয়াই আছিল আৰু এই মেকুৰীটোৰ মালিক আছিল জেক পেৰী। আৰু এই মেকুৰীটো সকলোতকৈ অল্ডেষ্ট মেকুৰী ৰূপে গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত সন্নিৱিষ্ট আছে। নাম্বাৰ 3, বন্ধুসকল, আমাৰ ভাৰতত চৰকাৰী প্ৰতিষ্ঠান হওক বা বেচৰকাৰী প্ৰতিষ্ঠানে হওক, সকলোতে সপ্তাহটোত 6 দিন কাম কৰাৰ পিছত এদিন বা কিছুমান প্ৰতিষ্ঠানত সপ্তাহটোত 2 দিনলৈকে বন্ধ থাকে। অৰ্থাৎ সপ্তাহটোত 5 দিন কাম কৰি এদিন ৰেষ্ট ল'বলৈ দিয়া হয়, নহয়নে? কিন্তু পৃথিৱীত এনেকুৱা এখন দেশ আছে য'ত সপ্তাহটোত গোটেই 7 দিন কাম কৰাৰ পিছতো মাত্ৰ 6 দিনৰ পইচাহে দিয়া হয়। সেই দেশৰ নিয়ম মতে গোটেই সপ্তাহটোৱে কাম কৰিব লাগে সেই দেশখনৰ কাৰণে। সেই দেশখনৰ নাম হৈছে নৰ্থ কোৰিয়া। ইয়াৰ চৰকাৰৰ এইটোৱে নিয়ম আৰু ইয়াৰ ওপৰত চৰকাৰক কোনেও মাত মাতিব নোৱাৰে। আপুনি কওকচোন যে যদি এনেকুৱা নিয়ম আমাৰ ভাৰতত হ'ল হয় তেন্তে আপুনি কি কৰিল হয়? নাম্বাৰ 2, বন্ধুসকল, আমি আমাৰ দৈনন্দিন জীৱনত আমাৰ ঘৰৰ আশে পাশে হওক বা বেলেগ ঠাইত হওক বহুতো বেলেগ বেলেগ প্ৰজাতিৰ গছ-গছনি দেখিছোঁ আৰু সেই গছ-গছনিবোৰৰ পাতবোৰ সকলোৰে বেলেগ বেলেগ হয়। আম গছৰ বেলেগ, কঁঠাল গছৰ বেলেগ, সকলোৰে বেলেগ বেলেগ পাত হয়। কিন্তু পৃথিৱীত এনেকুৱা এজোপা গছ আছে যিজোপা গছৰ পাত বেলেগতকৈও বহুতেই বেলেগ। সেই গছৰ পাতবোৰ দেখিলে এনেকুৱা লাগিব যেন সাগৰত এটা ডলফিনে জঁপিয়ালে যেনেকুৱা লাগে ঠিক তেনেকুৱাই লাগিব। আপুনি স্ক্ৰীনত নিশ্চয় দেখিছে। এই গছজোপাৰ নাম হৈছে চেনেকিঅ' পেৰেগ্ৰিনাছ প্লেণ্ট। আমেজিং, নহয়নে? নাম্বাৰ 1, এপল আইফোনৰ কথা ক'লে ষ্টিভ জবছৰ কথা আমাৰ মনলৈ আহে। আইফোনৰ ইনভেনশ্যন ষ্টিভ জবছে কৰিছিল আৰু আপুনি মোৰ আন এটা ভিডিঅ'ত নিশ্চয় এইটো জানিছিল যে ষ্টিভ জবছে কিয় বটম থকা চাৰ্ট নিপিন্ধে, নহয়নে? এই ফেক্টছটো ষ্টিভ জবছৰ ওপৰতে হয়। ষ্টিভ জবছ এনেকুৱা এজন ব্যক্তি আছিল যি জীয়াই থকালৈকে তেওঁৰ নিজৰ গাড়ীখনত কেতিয়াও নাম্বাৰ প্লেট লগোৱা নাছিল। নাম্বাৰ প্লেট অবিহনে তেওঁ নিজৰ গাড়ীখন চলাই থাকিল। আৰু এইটো আপুনি নিশ্চয় জানে যে নাম্বাৰ প্লেট নোহোৱাকৈ গাড়ী চলালে পুলিচে ধৰিবই। কিন্তু ষ্টিভ জবছ কেতিয়াও নাম্বাৰ প্লেট নথকাৰ কাৰণত আইনৰ কাষ চাপিবলগীয়া হোৱা নাছিল, কাৰণ ষ্টিভ জবছ কেলিফৰ্ণিয়াত আছিল আৰু তেওঁৰ ওচৰত মাৰ্চিডিজ SL55 AMG গাড়ীখন আছিল। আৰু কেলিফৰ্ণিয়াৰ চৰকাৰৰ এইটো নিয়ম আছিল যে নতুন গাড়ী এখন 6 মাহলৈকে নাম্বাৰ প্লেট নোহোৱাকৈ কেলিফৰ্ণিয়াত চলাই থাকিব পাৰে। আৰু ষ্টিভ জবছে নিজৰ গাড়ীখন 6 মাহৰ মূৰে মূৰে কোম্পানীৰ লগত এগ্ৰিমেণ্ট কৰি নতুন গাড়ীৰ লগত চেঞ্জ কৰি থাকে। অৰ্থাৎ তেওঁ পুৰণা মাৰ্চিডিজ SL55 খন 6 মাহ চলাই আকৌ নতুন মাৰ্চিডিজ SL55 এখন লৈ আহে আৰু সেইকাৰণেই তেওঁ কেতিয়াও নাম্বাৰ প্লেট লগাবলগীয়া হোৱা নাছিল। আৰু ষ্টিভ জবছৰ মতে তেওঁৰ গাড়ীখন যাতে কোনেও ট্ৰেক কৰিব নোৱাৰে সেইকাৰণে তেওঁ নাম্বাৰ প্লেট লগোৱা নাছিল। আমেজিং। আজিৰ ভিডিঅ'টো আছিল ইমানেই। আৰু যদি ভিডিঅ'টো চাই কিবা ভাল পালে বা কিবা জানিব পাৰিলে তেন্তে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। থেংক ইউ, বাই বাই, টেক কেয়াৰ।